আজিৰ দিনত ভদ্ৰ মানুহ হোৱা মানে তুমি দুৰ্বল, সৎ মানে তুমি পূৰ্বক আৰু স্পষ্ট বক্তা মানে তুমি শত্ৰু। বেলেগৰ দুখ দেখি যদি আপোনাৰ কষ্ট হয় তেনেহ'লে আপুনি ভাগ্যৱান, কাৰণ অনুভৱ ঈশ্বৰে সকলোকে দিছে, কিন্তু মানৱতা সকলোৱে অৰ্জন কৰিব পাৰিছে জানো? সংসাৰত যদি দেউতাৰ গুৰুত্ব বুজিব বিচাৰে তেনেহ'লে হাতৰ বুঢ়া আঙুলিৰ সাহায্য অবিহনে এখন ৰুটি খোৱাৰ চেষ্টা কৰা, উত্তৰ পাই যাবা। এজন শত্ৰুক যিমান সহজে ক্ষমা কৰিব পৰা যায়, এজন বন্ধুক কিন্তু সিমান সহজে ক্ষমা কৰিব পৰা নাযায়। স্বামী আৰু স্ত্ৰীৰ মাজত যদি মিলাপ্ৰীতি, আৱেগ আৰু ভালপোৱা নাথাকে তেনেহ'লে তেওঁলোকৰ জীৱনত যিমানেই টকা নাথাকক তেওঁলোকৰ সংসাৰত কেতিয়াও সুখ নাথাকে। এটা সত্য কিন্তু তিতা কথা হ'ল, সত্যটোক সত্য আৰু মিছাটোক মিছা বুলি ক'লেই আত্মীয়, স্বজন, বন্ধু বান্ধৱ বহুত কমি যায়। দোলনা এখন যিমান পিছুৱাই যায় ঠিক সিমান আগুৱাইও যায়। সেইদৰে সুখ আৰু দুখ উভয়ে জীৱনত সমানৰূপে আহে আৰু যায়। জীৱনৰ দোলনাখন যদি পিছুৱাই যায় তেনেহ'লে নিৰাশ নহ'বা, অপেক্ষা কৰা, সেয়া আগুৱাই যাবই। তুমি পাহাৰৰ শৃংগৰ নিচিনা নহ'বা, কাৰণ সেই স্থানৰ পৰা তুমি মানুহক যিমানেই সৰু দেখিবা মানুহে তোমাক সিমানেই সৰু দেখিব। হাৰি যোৱাৰ নাম জীৱন নহয়, যুদ্ধ কৰি জীয়াই থকাৰ নামেই জীৱন। সংগ্ৰাম জীৱনৰ আন এটা নাম। কোনোবাই অপমান কৰিলে তাক উত্তৰ দিয়াৰ সহজ উপায় কি জানেনে? কিছুমান বিষম পৰিস্থিতিত নীৰৱে অপমান সহ্য কৰিব লগা হয়। অপমানৰ শ্ৰেষ্ঠ উত্তৰ নীৰৱতা নহ'লেও অপমান সহ্য কৰি অপমানৰ পৰৱৰ্তী পৰ্যায়ত নিজকে এনেভাৱে তৈয়াৰ কৰক যে অপমান কৰাজনে আপোনাৰ উন্নতি দেখি নিজে নিজে লাজ পায়। নিজৰ যোগ্যতাখিনিক এনেকুৱা এটা পৰ্যায়লৈ লৈ যাওক যে যিয়ে অপমান কৰিছে তেওঁ নিজেই আপোনাৰ আগত সৰু অনুভৱ কৰে, আৰু ধৈৰ্য ধৰি সঠিক সময়লৈ অপেক্ষা কৰক। আপোনাৰ ভাল দিন আহিব আৰু তেওঁ নিজেই লাজ পাব যিয়ে আপোনাক অপমান কৰিছে।